কনকপুৰৰ বজাৰৰ ওচৰতে মুন্নান দৰ্জীৰ দোকান আছিল। দোকান কি আছিল? এখন ষ্টুলৰ সন্মুখত এখন চিলাই মেচিন থৈ দিছিল। সেই মেচিনটোও পুৰণি আছিল, কিন্তু সেইটোৱে তাৰ ৰোজগাৰৰ সাধন আছিল। এদিনাখন তাতে বাস কৰা এই জেকেটটো ঠিক কৰি দিবা? হয় বাবু, কৰি দিম, কিন্তু পইচা অলপমান বেছি লাগিব। কিমান পইচা লাগিব? অন্তত 100 টকা লাগিব। ইমান বেছি? বাবু, খুলিবওতো লাগিব, সেইটোত বহুত পৰিশ্ৰম হয়। থৈ দিয়া, তুমি কি অকলে আছা নেকি? আৰু বহুত দৰ্জী আছে। চাই ল'ব বাবু, যদি কোনোবাই 150 টকাতকৈ কম কৰি দিয়ে তেনেহ'লে ঠিক আছে। সুধীৰ বাবু বিৰবিৰ কৰি গুচি গ'ল। আধা ঘণ্টা পিছত উভতি আহিল। লোৱা, তুমিয়ে বনাই দিয়া। লৈ ল'বা 100 টকা। বাবু, ভুল পইচা নোখোজো, নহ'লে ইমান দিন ধৰি ইয়াতে বহি চিলাই নকৰিলোঁ হয়। সদায় পুলিচৰ ভয় হৈ থাকে। মোৰো নিজৰ এখন দোকান হ'লে হয়। আচ্ছা লোৱা, কালিলৈকে দি দিবা। হয় বাবু, কালি এইটো সময়ত আহিয়ে লৈ যাব। মুন্নান তেওঁৰ জেকেটটো উল্টা কৰি খোলা আৰম্ভ কৰি দিলে। পকেটত দৃষ্টি যোৱাৰ লগে লগে সি আচৰিত হ'ল। এইটোত কি আছে? পকেট চালে তো সেইটোত সোণৰ এখন চেইন আছিল। বোলে একো নাই, কালি যেতিয়া সুধীৰ বাবু আহিব তেতিয়া তেওঁক দি দিম। সুধীৰ বাবু এইটোত থৈ পেলাই পাহৰি গৈছে চাগে। পিছদিনাখন যেতিয়া সুধীৰ বাবু আহিলে তো মুন্নানে তেওঁক জেকেটটো দি দিলে। তেওঁ তাক 100 টকাৰ এখন নোট দিলে। বাবু, এইটোৰ পকেটত এই সোণৰ চেইনটো আছিল, এইটোক থৈ দিয়ক। আচ্ছা, আনা দিয়া। সুধীৰ বাবুৰ মনত পৰিলে কি তেওঁৰ স্ত্ৰীয়ে এইখন ভাল কৰিবলৈ দিছিল আৰু তেওঁ এইটোক জেকেটত থৈ পাহৰি গৈছিল। আজিতো বহুত লোকচান হৈ গ'লেহেঁতেন। এই দৰ্জীটোতো বৰ ভাল আৰু সৎ হয়। ইমান দামী চেইন সি উভতাই দিলে। থৈওতো দিব পাৰিলে হয়। তেওঁ যেতিয়া ঘৰত আহিলে তো নিজৰ স্ত্ৰী জানকী, তোমাৰ চেইনটোতো আজি বাচি গ'ল। চোৱা, এই চেইনটো জেকেটৰ পকেটত থৈ পাহৰি গৈছিলোঁ। জেকেটটো দৰ্জীক দি পেলাই আহিছিলোঁ। সি আজি এই চেইনটো উভতাই দিলে। চোৱা, আজিৰ দিনতো কিমান সৎ মানুহ আছে। এতিয়া যদি এখন চেইন বনাব লাগে তেনেহ'লে 50,000 টকা লাগে। শুনা, মই ভাবি আছিলোঁ কি আমাৰ ঘৰত যে আগফালৰ ফালে এখন ৰুম খালী পৰি আছে, কিয় নহয় তাক দি দিওঁ। অন্তত সি এখন স্থায়ী জাগাটো পাই যাব। আৰু আমিও যদি কেতিয়াবা ওলাই যাওঁ তেনেহ'লে ঘৰৰ চিন্তাও নাথাকিব। কথাটোতো তুমি ঠিকেই কৈছা, কিন্তু পিছত যদি তাৰ দোকানটো ভালকৈ চলি যায় আৰু সি যদি জায়গাখন নেৰে তেনেহ'লে ইমান দূৰৰ কিয় ভাবি আছা? যদি ভাল নালাগে তেনেহ'লে গুচাই দিবলৈ কিমান টাইম লাগিবনো? ঠিক আছে, যেনেকুৱা তোমাৰ ইচ্ছা। পিছদিনাখন সুধীৰ বাবু মুন্নানৰ দোকানত আহি গ'ল। আচ্ছা ভাই মুন্নান, ঘৰত কোন কোন আছে? বাবু, অকল মই আৰু মোৰ স্ত্ৰী। বিয়া হৈছে 8 বছৰ হৈ গৈছে, কোনো সন্তান নাই। কালি তুমি কৈ আছিলা না কি যদি তুমি বেছি পইচা খুজিলা হয় তেনেহ'লে তোমাৰো এখন দোকান হ'ল হয়। মোৰ ওচৰত বাহিৰৰ ফালে এখন ৰুম আছে। মই বিচাৰোঁ কি তুমি তোমাৰ মেচিনটো তাতেই ৰাখা আৰু একফালত তোমাৰ থকাৰ ব্যৱস্থা কৰি লোৱা। বাৰান্দাত চোতাল আছে, তোমাৰ সদায় সদায় পুলিচৰ ভয়ো নাথাকিব। আৰে নহয় বাবু, মই ইয়াতে ভালে আছোঁ। মোৰ স্ত্ৰী অকলে থাকে, তেওঁৰো এজনী লগ হৈ যাব। তেওঁৰ কামত অলপমান সহায় কৰি দিব। কিন্তু বাবু, ইমান ভাড়া মই ক'ৰ পৰা দিম? আপুনি যেনেকুৱা ক'লে আপোনাৰ ঘৰখনটো বৰ ভাল ঠাইত। মই কোনো ভাড়া খোজা নাই, বাছ এজন সৎ মানুহ বিচাৰি আছিলোঁ। আমি মাজে মাজে আমাৰ ল'ৰা ছোৱালীৰ ওচৰত গুচি যাওঁ। ঘৰৰ চিন্তা হৈ থাকে, তুমি থাকিলে আমি নিশ্চিন্ত হৈ যাব পাৰিম। ঠিক আছে বাবু, কালি কম দিয়ক। হয়, তোমাৰ স্ত্ৰীক সুধি লোৱা, তাৰপিছত উত্তৰ দিবা। মই আহোঁগে। তেওঁ গুচি যোৱাৰ পিছত বাবু মোৰ সততা চাই মুগ্ধ হৈ গৈছে। নহ'লে কোনে নিজৰ ঘৰ দিয়ে? 1000 টকা ঘৰৰ ভাড়া দিওঁ, দোকানৰ বাবে পুলিচক আকৌ বেলেগকৈ দিব লাগে। সুযোগটো ভাল হয়, কাবাক সোধাৰ কি দৰকাৰ? সেইদিনাখন গোটেই সময় সি আনন্দিত হৈ কাম কৰি থাকিল। ঘৰলৈ গ'ল তো স্ত্ৰীক সকলো ক'লে। তাৰ স্ত্ৰী, চাই ল'বা, ইফালেও এৰি দিম আৰু তাতেও যদি ভাল গ্ৰাহক নাপাওঁ তেনেহ'লে আমি কেনেকুৱাকৈ চলিম? এটা কাম কৰোঁ, আগত মেচিনটো তাতে থৈ কেইদিনমান চিলাই কৰোঁ। যদি দোকানটো ভালদৰে চলে তেনেহ'লে তাতেই থাকিম। কি ভাবা? হয়, এয়াতো ভালেই হ'ব। এতিয়াতে এখন ঘৰ এৰি নিদিওঁ,
পিছদিনাখন যেতিয়া সুধীৰ বাবু আহিলে তো মুন্নান তেওঁৰ লগত যাবলৈ সাজু হৈ আছিল। এখন ৰিক্সা মাতি তাতে মেচিনটো থৈ দিলে আৰু দুয়োজন ৰিক্সাত বহি সুধীৰ বাবুৰ ঘৰৰ ওচৰত আহি পালেহি। সুধীৰ বাবুৰ ঘৰ কি আছিল? একদম ৰাজপ্ৰসাদ। মুন্নান আচৰিত হৈ ঘৰখনৰ ফালে চাই থাকিল। ভিতৰত লৈ যোৱা ভাই। ৰিক্সা ভিতৰত গ'লে তো সুধীৰ বাবু নামি গ'ল আৰু ক'লে মেচিনটো তাতেই থৈ দিয়া। মুন্নান ৰিক্সাৰ পৰা বস্তু নমাই ৰিক্সাৱালাক পইচা দি দিলে আৰু নিজৰ পুতলিটো আৰু বেলেগ বস্তু ৰুমত থ'ব ধৰিল। তেতিয়াই তোমাৰ পৰিয়াল অহা নাই যে? বাবু অহা সপ্তাহত আহি যাব তাই। ঠিক আছে, নিজৰ বস্তুবোৰ ভালকৈ থৈ দিয়া। মোৰ লাগি আছে ইয়াতে তোমাৰ দোকানখন ভালকৈ চলিব, কাৰণ ইফালে কোনো দৰ্জীও নাই। সুধীৰ বাবুৱে ঘৰৰ পৰা তাৰ বাবে চাহ আৰু বিস্কিট পঠালে। সি নিজৰ কাম আৰম্ভ কৰি দিলে। মুন্নানৰ ওচৰত এতিয়া গ্ৰাহক আহিব ধৰিছে। সুধীৰ বাবুও মাজে মাজে কিবা নে কিবা চিলাই কৰিবলৈ দি যায়, কিন্তু মুন্নান তেওঁৰ পৰা পইচা নলয়। একমাহ হৈ গ'ল। মুন্নান নিজৰ স্ত্ৰী মীনাকো লৈ আহিলে। আৰে বাপৰে, তুমি ইয়াতে থাকা? ভাগ্য খুলি গৈছেতো আমাৰ। মইতো সকলোতকৈ আগত মালকিনক লগ ধৰিব যাম। চাওঁ তেওঁ কেনেকুৱা হয়। ঠিক আছে গুচি যাবা। আগত নিজৰ পাকঘৰটোতো ঠিক কৰি লোৱা। হয় কাম শেষ কৰিয়েই যাম, তুমি চিন্তা নকৰিবা। মীনা ঘৰৰ সকলো কাম শেষ কৰি সন্ধিয়াৰ সময়ত ঘৰত আহি গ'ল। এতিয়া তাই দৰ্জাৰ ওচৰতে আছিল। নিজৰ হাজবেণ্ডৰ নাম শুনি তাতে থিয় হৈ গ'ল। তাই মালকিনক কৈ থকা শুনা পালে, তুমি কৈ আছিলা কি মুন্নানৰ স্ত্ৰীৰ কোনো সন্তান নাই, কিয় নহয় আমি এই বাচ্চাটো তেওঁলোকক দি দিওঁ। আমিও বদনাম হোৱাৰ পৰা বাচি যাম আৰু সিহঁতৰো মা দেউতা হোৱাৰ ইচ্ছা পূৰণ হৈ যাব। সেইবোৰতো ঠিক আছে, কিন্তু তোমাৰ মৰমৰ ছোৱালীজনী যেতিয়া ভাল হৈ পেলাই নিজৰ সন্তানৰ কথা সুধিব, তেতিয়া তুমি কি উত্তৰ দিবা? ৰবি যদি মটৰচাইকেল এক্সিডেণ্টত নুঢুকালে হয়, তেনেহ'লে আমাৰ ছোৱালীজনীক এইবোৰ দুখ পাবই নালাগিলে হয়। মীনা মনে মনে তাৰ পৰা উভতি আহিল। আহাৰ লগে লগে শুনা, আমাৰ ভাগ্য খুলিব গৈ আছে। কি হৈছে? মীনাই মুন্নানক সেইবোৰ চব কৈ দিলে যি তাই তাতে শুনিছিলে। তুমি সঁচা কৈ আছা? হয়, মই সঁচা কৈ আছো। তোমাৰ কোনো আপত্তিটো নহ'ব? মোৰ কি আপত্তি হ'বনো? আমাৰ ঘৰখন তাৰ মাতেৰে ভৰি যাব। মীনা আনন্দিত হৈ ঘৰৰ কাম কৰিব ধৰিল। তেতিয়াই সুধীৰে মাত দিলে, মুন্নান, তোমাৰ স্ত্ৰী আহি গৈছে নেকি? হয় বাবু, আজি আহিছে। ঘৰত পঠাই দিয়া। অলপমান জানকীয়ে মাতিছে। হয় বাবু, এতিয়াই যাব। মীনা যেতিয়া ঘৰত গ'লে তো জানকীয়ে বৰ মৰমেৰে তাইক নিজৰ ওচৰত বহালে। তাৰে পিছত চকু মুচি মুচি চব কথা ক'লে। কিন্তু মালকিন গুড্ডু বেবী ৰাজি হ'ব জানো? দুখৰ বিষয়টো এয়া হয় কি গুড্ডুৱে এনেকুৱা চক খাইছে যে তাই পাগল হৈ গৈছে। তাইতো গমো নাপায় কি তাইৰ সন্তান কেনেকুৱা অৱস্থাত আছে। এক্সিডেণ্টৰ সময়ত দুয়োজন একেলগেই আছিল। সিটো গুচি গ'ল আৰু তাই বাচি গ'ল। যেতিয়া তাই জ্ঞান আহিছিল তেতিয়ালৈকে ৰবি গুচি গৈছিল। বাচ্চাটোকতো মই তেতিয়াৰ পৰা চম্ভালি আছোঁ। মালকিন মোক এই বাচ্চাটো দি দিয়ক, মই তাক মোৰ লগতে ৰাখিম। আমি ইয়াৰ পৰা দূৰত গুচি যাম। তোমালোক য'ত যাব বিচাৰা যোৱা। আমি প্ৰত্যেক মাহত 10,000 টকাকৈ পঠাই দিম। মোৰ হৃদয়ৰ টুকুৰা হয় বাচ্চাটো। বাছ কোনেও যেন এয়া গম নাপায়। দুখীয়া মুন্না দৰ্জীৰ ভাগ্য খুলি গৈছিল। তেওঁলোক তেতিয়াই কনকপুৰ এৰি দিলে আৰু গৈ চিঠি লিখি নিজৰ এড্ৰেছটো সুধীৰ বাবুক দি দিলে।